মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ৪ৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৩ নম্বৰ পাঠত থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাঠটিৰ পাঠভিত্তিক প্ৰশ্নসমূহ তোমালোকৰ লগত আলোচনা কৰিম। শব্দ অৰ্থ লিখা। সংস্কৃতি বিশেষ জনগোষ্ঠীৰ বিশ্বাস, ৰীতি-নীতি, উৎসৱ, অনুষ্ঠান, শিল্পকলা আদিৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ সামগ্ৰিক ৰূপেই সংস্কৃতি। প্ৰতিভাসম্পন্ন, অসাধাৰণ বুদ্ধিসম্পন্ন, প্ৰখৰ বুদ্ধিসম্পন্ন, অনুপ্ৰাণিত, উৎসাহিত, সুনিপুণ, অতি পটু, সুদক্ষ। সুদক্ষ, সুনিপুণ, পাৰ্গত, পটু, প্ৰেৰণা, উৎসাহ, উদ্গনি, বিশেষ কাৰ্য সম্পাদনৰ বাবে অন্য ব্যক্তিৰ পৰা পোৱা উদ্গনি। অন্যতম, বহুতৰ ভিতৰত বিশেষ এজন বা এটা। ভূয়সী, বহুল, প্ৰচুৰ, অত্যধিক। উত্তৰ লিখা। প্ৰশ্ন: কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা তিনিটা নৃত্যৰ নাম কি? উত্তৰ: কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা তিনিটা নৃত্যৰ নাম শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য আৰু কালীয় দমন নৃত্য। প্ৰশ্ন: কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম কি? উত্তৰ: কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। প্ৰশ্ন: বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম? উত্তৰ: বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম হৈছে উস্তাদ মোতি মিয়া কালাচান্দ আৰু গহৰজান বিবি। শব্দ গঠন কৰোঁ আহা। গীত, গীতিকাৰ। নাটক, নাট্যকাৰ। সুৰ, সুৰকাৰ। প্ৰবন্ধ, প্ৰবন্ধকাৰ। নিবন্ধ, নিবন্ধকাৰ। কাক
কি নামেৰে জনা যায়? পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি। বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু। জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ কোঁৱৰ। ফণী শৰ্মা নটসূৰ্য। ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ। কোনে ৰচনা কৰিছিল? ক. বৰগীত শংকৰদেৱ মাধৱদেৱ। খ. বিষ্ণু ৰাভা সংগীত বিষ্ণুপ্ৰসাদ ৰাভা। গ. জ্যোতি সংগীত ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ঘ. ৰবীন্দ্ৰ সংগীত ৰবীন্দ্ৰনাথ ঠাকুৰ। ধন্যবাদ।